স্বপ্না অ' স্বপ্না ক'ত আছা? জল্দি কৰা, বজাৰ শেষ হৈ যাব নহ'লে। একো বস্তুৱে নাপাম আকৌ দেৰি হৈ গ'লে। গৈছোঁ মা। একচুৱেলি মোৰ মায়ে মোৰ কাৰণে লণ্ডনৰ পৰা বেগ এটা আনিছিলে, তাকেই বিচাৰি থাকোঁতে দেৰি হৈ গ'ল। মা, আপুনি মই এতিয়া নতুন শাড়ীখন নিপিন্ধিলে যে? বোৱাৰী, মই মেখেলা চাদৰ পিন্ধিয়ে ভাল পাওঁ। বোলা বোলা, দেৰিয়ে হৈ গৈছে বজাৰ কৰিবলৈ। সোনকালে যদি নাযাওঁ তেনেহ'লে আমি ভাল ভাল বস্তু একোৱে নাপাম, বুজিছা? মা শুনকচোন, আজি ৰাতি খাবলৈ জিকাৰ চব্জি আৰু মচুৰ দাইল বনাই দিম নেকি ভাতৰ লগত? ঐ জহনী জাতি, মানুহ ক'ৰবালৈ যাব ওলালে পাছফালৰ পৰা মাতিব নাপায় বুলি নাজানো নেকি হা? তোৰ মাথাত একো মাল নাই যেন পাওঁ, যিমান বুজালেও বুজি নাপাওঁ যে তই। বনাগে যা, যি মন গৈছে তাকে বনাগে। হ'ব বাৰু মা। মা, আমাৰ সবিতা বাইদেউক বজাৰ কৰিবলৈ লৈ কিয় নাযায় আপুনি? সৰু বোৱাৰী, তুমি এইবোৰ কেনেকুৱা কথা কৈছা আকৌ? তোমাৰ যা এজনী গাঁৱলীয়া ছোৱালী, একো কথাই নাজানে, মাত্ৰ ঘৰৰ কামকেইটাৰ বাহিৰে, তাকো মই চিঞৰি থাকিব লাগিব অন্নবৰতে দিনটো। আনফালে তুমি আকৌ আজিকালি মডাৰ্ণ ছোৱালী, সকলো কামেই জানা, ঘৰৰ বাহিৰৰ ভিতৰৰ সকলোখিনিয়ে। ডাঙৰজনীৰ মাথাই নাই, একো কথাই বুজি নাপায়, সেইজনীক বজাৰলৈ লৈ গৈ আমি লাজত পৰিব নাই পাই? বোলা বোলা, বহুত দেৰি হৈ গ'ল ইতিমধ্যে। আৰে গুণগুণে মোক এইটো সময়ত কিয় ফোন কৰিছে আকৌ? হেল্ল', অঁ গুণগুণ, কি কৰি আছ? ভালনে তহঁতৰ? ময়ো ঠিকেই আছোঁ। অঁ ঘৰতো সকলোৰে ভাল, বুজিছ? শুনচোন, মই বজাৰলৈ যাব ওলাইছোঁ, তোৰ লগত আহি কথা পাতিম দেই, দেৰিয়ে হৈছে বুজিছ। কি কৈছ? দৰকাৰী কথা আছিলে। হেল্ল', উফ, এই ফোনটো কাট খাই গ'ল, নেটৱৰ্ক বেয়া চাগে দেই তাহাঁতৰ ফালে। আহিয়ে ফোন কৰিম ৰহ। মা, গুণগুণবাৰ ফোন আহিছিলে নেকি? অঁ, কিন্তু ফোনটো কাট খাই গ'ল, পিছত আহি কথা পাতিম। বোলা সৰু বোৱাৰী, এইবোৰ কৰি থাকোঁতে আমাৰ ভালেখিনি সময় নষ্ট হৈ গ'ল অথনিয়াৰ পৰা। মায়ে মোক স্বপ্নাৰ নিচিনাকৈ ক'তো নিব নোখোজে কিয় বাৰু? মই গাঁৱৰ ছোৱালী বুলি কি মোৰ মান সন্মান নাই নেকি বাৰু? যেতিয়া হ'লেও যে তেওঁ মোক তিৰস্কাৰ কৰি থাকে। দুয়োজনী বোৱাৰীকে তেওঁ সমান চকুৰে কিয় নাচায় হা? ঘৰৰ সকলো কাম ময়ে কৰিব লাগে, য'ত নেকি আমাৰ স্বপ্নায়ে মোক অলপমানো সহায় নকৰে। মই দুখীয়া ঘৰৰ ছোৱালী বুলি মোক সদায় তেওঁ ঠাট্টা কৰে, গালি দিয়ে, আৰু আনপিনে স্বপ্না ধনী ঘৰৰ বুলি তাই যি কৰিলেও তেওঁ একো নকয়। সবিতা, তুমি মাৰ লগত বজাৰ কৰিবলৈ নগলা যে? তুমিও গুচি যাব লাগিছিলে আকৌ। নহয় অ', মোৰ যাব মন আছিলে, মাহঁতে মোক লগো ধৰিছিলে, কিন্তু মোৰ আজি বৰ গাটো বেয়া লাগিছে, গৰম সোমালে চাগে। সেইকাৰণে মই নাযাওঁ বুলি ক'লোঁ। ঘৰতে বহি আৰাম কৰিম নহয় জানো, আৰু ঘৰৰ কিছুমান কামো পৰি আছিলে। আপোনালৈ চাহ কৰি আনিম নেকি এতিয়া? নালাগে সবিতা, তুমি মোৰ ওচৰতে আহি বহাচোন। মই তুমি নকলেও গম পাওঁ যে মায়ে তোমাৰ লগত বৰ এটা ভাল ব্যৱহাৰ নকৰে সবিতা। তুমি যদি বিচাৰা মই মাৰ লগত কথা পাতিব পাৰোঁ। আৰু ভাইটিৰ বিয়াৰ পিছৰ পৰা তেওঁ তোমাক বেছিকৈহে আমনি কৰিব ধৰিছে। স্বপ্নাক তেওঁ যিমান মূৰৰ ওপৰত উঠাইছে নহয়, চাবাচোন এদিন তেওঁ নিজে পস্তাব। তোমাক কেৱল তেওঁ ঘৰৰ কাম কৰিবলৈহে ৰাখিছে যেন তেনেকুৱা ব্যৱহাৰ কৰে। আনফালে আকৌ স্বপ্নাক কিমান যে মৰম আদৰ কৰে তাৰ হিচাপ নাই। মোৰ যে এইবোৰ দেখি আজিকালি খঙেই উঠা হৈছে। দুইজনী বোৱাৰীকে সমান চকুৰে তেওঁ নাচায় কেলে জানো? আপুনি খং নকৰিবচোন, একো নহয় দিয়ক, মই ঘৰৰ কাম কেইটামান বেছি কৰিলে। স্বপ্না এতিয়া ছোৱালী এইখন ঘৰৰ, তাইক আৰাম কৰিব দিছোঁ, পিছত নিজে কাম কৰিব পুৰণা হ'লে, বুজিছে? মই সকলো গম পাওঁ সবিতা, তোমাৰো চাগে মন বেয়া লাগে এইবোৰ দেখি। কিন্তু তুমি মোক একো ক'বহে নিবিচাৰা, কিজানি মই বেয়া পাওঁ বুলি, হয়নে নাই কোৱা? কিমান আৰু মাৰ অত্যাচাৰ সহ্য কৰিবা তুমি সবিতা? ৰাজেশ, কোৱাচোন মোৰ নতুন জিন্সটো কেনেকুৱা লাগিছে? উফ, এই ৰাজেশটোৱে যে অকল ফোনতে লাগি থাকে, মানে কথা এষাৰ ক'বলৈ সময় নাই তাৰ। মা, আপুনিয়ে কওকচোন মোৰ নতুন জিন্সটো কেনেকুৱা লাগিছে? বোৱাৰী, তুমিতো এনেও ক্ষীণমিন, তোমাৰ ওপৰত বৰ ভাল লাগিব জানা। তোমাকতো সকলো ৰঙেই বৰ ধুনীয়াকৈ সাজে পায়। এনেও মোৰ নতুন মডাৰ্ণ বোৱাৰীজনীয়ে অলপমান ষ্টাইলিছ কাপোৰ পিন্ধিলেহে ভাল দেখি, বুজিছা? কোনো গুণেই কম নহয় মোৰ মৰমৰ সৰু বোৱাৰীজনী অ'। মা, হ'ব, ইমান তাৰিফ কৰিলে মই বেহুচে হৈ যাম এতিয়া। যোনে মোৰ তাৰিফ কৰিব লাগিছিলে তাৰতো খবৰেই নাই। মা, এই নাইটিটো আপুনিয়ে ৰাখি থওক নহ'লে। মোৰ এই ৰংটো বৰ এটা পচন্দ লগা নাইচোন এতিয়া, মই কলাটোৱে পিন্ধিম।
আৰে বোৱাৰী কি যে কথাবোৰ কোৱা নহয় তুমি মই এই বয়সত কিবা নাইটি পিন্ধিম নেকি হা এটা কাম কৰা কাইলৈ গৈ এইটো ঘূৰাই তুমি বেলেগ কিবা কাপোৰ লৈ আহিবা তোমাৰ পচন্দৰ হ'বনে মা আপুনি বেয়া নাপায় যদি এইটো নাইটি আমাৰ সবিতা বাইদেউক দি দিওঁ নেকি তেওঁ পিন্ধি আৰাম পাব নাই নাই সৰু বোৱাৰী পাগল হৈছা নেকি তুমি সেই গাঁৱলীয়া দৰিদ্ৰজনীৰ ওপৰত ইমান ধুনীয়া আৰু দামী নাইটিটো কিবা সাজিব নেকি হা তুমি কি ভাবিছা তোমাৰ যাৰ ওপৰত একো কাপোৰেই নহয় বুজিছা তাই না পঢ়া শুনা জানে না কাৰোবাৰ লগত কথা পতাৰ ঢং জানে এইবোৰ কাপোৰ কেৱল তোমাৰ নিচিনা ধুনীয়া মডাৰ্ণ ছোৱালীৰ ওপৰতহে সাজিব থৈ দিয়া নাইটিটো এতিয়া কাইলৈ বদলাই বেলেগ কিবা এটা লৈ আনিবা আৰে মই গুণগুণলৈ ফোন কৰিবলৈ পাহৰিয়ে আছিলোঁ ফোন কৰি লওঁ ৰ'বা দেই মিছ কল হৈ আছে তাইৰ ভাগৰ হেল্ল' গুণগুণ অঁ ফোন কৰিছিলি নেকি তই অথনি মই যে একো শুনাই নাপালোঁ যিহে নেটৱৰ্ক ডিষ্টাৰ্ব আছিলে তহঁতৰ অঁ মা ফোন কৰিছিলোঁ আমাৰ শাহুমাই কাইলৈ ঘৰৰ সকলোকে ভাত খোৱাৰ নিমন্ত্ৰণ দিছে আমি নতুন গাড়ী ল'লোঁ যে সেইকাৰণে তুমি ৰাতিপুৱাই গুচি আহিবা বৌ আৰু স্বপ্নাক লৈ দেই অঁ যাম দে ৰাতিপুৱাই গুচি যাম তোৰো অলপ সহায় হ'ব নহয় জানো আমাৰ স্বপ্না আকৌ সকলো কামতে এক্সপাৰ্ট নহয় চব চম্ভালি ল'ব বুজিছ ঠিক আছে মা থৈছোঁ এতিয়া বহুত কাম পৰি আছে হ'ব দে স্বপ্না শুনিলানে কাইলৈ গুণগুণহঁতৰ ঘৰত আমাক ভাত খোৱাৰ নিমন্ত্ৰণ দিছে তাহাঁতি বোলে নতুন গাড়ী কিনিলে সেই তুমি পাৰিলে অকণমান ভালকৈ সাজি কাচি ওলাবা দেই আৰু তাইকো অলপ কামত সহায় কৰি দিবা নে কি কোৱা অঁ হ'ব মা মই ধুনীয়াকৈ সাজি কাচি ওলাম ৱাও এইটো লোকেশ্যন ঠিক আছে ৰিলছ বনাবলৈ এটা ৰিলছেই বনাই লওঁ মই মোৰতো একো কামেই নাই ইয়াত I'm a Barbie girl in my Barbie world like a plastic it's fantastic এইজনীয়েচোন অকল নাচি বাগিহে আছে আমাক সহায় কৰাটো দূৰৰে কথা কথাষাৰো ভালকৈ পতা নাই আনফালে আকৌ সবিতা বৌয়ে আমাৰ ঘৰ একেবাৰে চিকচিকাই তুলিলেচোন পাকঘৰটোৰ সকলো কাম তেওঁৱে কৰিলে সঁচাই বৌ নহা হ'লে মোৰ যে আজি অৱস্থা বেয়াই হ'লহেঁতেন পাই সবিতা তুমি বৰ গুণী আৰু সংস্কাৰী বোৱাৰী দেই তুমি ঘৰ এখন ভালদৰে চলাব জানাচোন আলহীৰ শুশ্ৰূষা কেনেকৈ কৰিব লাগে আমাৰ বোৱাৰীজনী শিকাই দিবা দেই মা ধন্যবাদ তুমি আজি বৰ ধুনীয়াকৈ সকলো বস্তু চম্ভালি ল'লা আমাৰ বোৱাৰীয়ে আকৌ ইমানবোৰ কাম নাজানেই বুজিছা তুমি অহাৰ কাৰণে আমাৰ বৰ সহায় হ'ল পাই মাজে মাজে আমাৰ ঘৰলৈ তুমি আহি থাকিবা দেই সঁচাকৈ বৌ তুমি অহাৰ কাৰণে আজি বহুতখিনি সহায় পালোঁ মা আপুনি বহুত লাকি আকৌ ইমান যে গুণী আৰু সংস্কাৰী বোৱাৰী এজনী পাইছে বৌ নথকা হ'লে আজি আমাৰ কি যে গতি হ'লহেঁতেন ভাবিলেই ভয় লাগি যায় কথাটো হয় পাই আজি ডাঙৰ বোৱাৰীজনীয়ে যদি আহি সহায় কৰি নিদিয়াহেঁতেন মোৰ ছোৱালীজনীয়ে বৰ কষ্ট পালেহেঁতেন সদায় তাইক মই গাঁৱলীয়া আৰু একো নাজানো বুলি গালি দি থাকোঁ বৰ বেয়া কাম কৰি আছিলোঁ মই ইমান দিনে এইবাৰ ঘৰলৈ গৈ সকলো ঠিক কৰিব লাগিব মই মা আমি দুইজনীয়ে আজি ইমান দেৰিৰ পৰা ঘৰৰ সকলো কাম কৰি আছোঁ আমাৰ সবিতা বাইদেউ ক'ত গ'লনো নাই দেখা যে মোৰ জানেনে পাকঘৰত বৰ গৰম উঠিছে অলপ দেৰি মই শুই লওঁ নেকি ৰুমত গৈ বৰ ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা কাম কৰি সৰু বোৱাৰী আজি সবিতা আৰু ডাঙৰ বাবাই ফুৰিবলৈ গৈছে ময়ে পঠাইছোঁ আহোঁতে চাগে তাহাঁতৰ দেৰিয়ে হ'ব চিনেমা চাব বোলে দুইটাই কিমান বছৰ যে তাহাঁত দুইটাই ক'তো একেলগে ফুৰিবলৈ যোৱাই নাই নহয় তুমিচোন সৰু বাবাৰ লগত সদায় ফুৰিবলৈ গৈয়ে থাকা সেইকাৰণে আজি তুমি ঘৰৰ কাম কৰা ময়োতো কৰি আছোঁ আৰু আমি দুইজনীয়ে মিলি যদি কামবোৰ কৰোঁ তেতিয়াহ'লে সোনকালে শেষ হ'ব বুজিছা যোৱা সোনকালে মোক পাচলিখিনি কাটি দিয়া ঠিক আছে মা আৰে মাৰ আজি আকৌ কি হ'ল সদায়চোন বাইদেউক গাঁৱলীয়া বুলি দেখিবই নোৱাৰিছিলে আজি পূৰ্বৰ বেলি পশ্চিম ফালে কেনেকৈ ওলালে আকৌ আগতেচোন মোৰ আগে পিছে ঘূৰি থাকে তেওঁ আজি কেনেকৈ উল্টা ফুল্টা হৈ গ'ল আকৌ চব কি কৰোঁ মই এতিয়া মোৰ ওচৰত বেলেগ ৰাস্তা নায়েই কাম কৰাৰ বাহিৰে মাক মোৰ ফালে বান্ধি ৰাখিবলৈ অলপমানটো কষ্ট কৰিবই লাগিব নহ'লে মোৰো সবিতা বাইদেউৰ নিচিনাই অৱস্থা হ'বগৈ পিছত আৰে কি হ'ল আকৌ স্বপ্না ভাজিখিনি নাকাটি কি ৰৈ আছা হা আৰু মুখৰ ভিতৰত কি ভুৰভুৰাই আছা সোনকালে কাম কৰা আকৌ মা কাটিছোঁ ৰ'ব হে ভগৱান বেয়াকৈ ফচিলোঁ আজি বন্ধুসকল আমাৰ চেনেলৰ পৰা যদি আপোনালোকে ধামাকা ভিডিঅ' চাব বিচাৰে তেনেহ'লে সোনকালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব ধন্যবাদ